হাই গাইছ, আজি আকৌ এটা নতুন ব্লগৰ সৈতে আহিলোঁ। গাইছ ঘৰত থাকি থাকি বিৰক্তি লাগি গৈছে, সেইকাৰণে আজি ফুৰিবলৈ আহিলোঁ অলপ ওলাই। এই ঘৰ মানুহটাক মই যাই আছোঁ যে, সেই ঘৰ মানুহ বহুত দুখত জীৱন কথা আছে। মই ইয়াৰ পৰাই দেখিছোঁ লাগে, এই ঘৰ মানুহ বহুত দুখত জীৱন কথা আছে। যাইছোঁ এতিয়া লাহে লাহে, ৰাস্তাটো হোৱা নাই ঘৰ মানুহৰ, তাতে ৰাস্তাটো কিবা কৰি হয় সেইটো ভাল হয়। এইটো ৰাস্তাটো যাতে চৰকাৰৰ পৰা কিবা কৰি হয় জীৱন কটাই আছে ঘৰ মানুহে। গাইছ কিবা কৰি যেতিয়া ৰাস্তাটো হয়, এইবিলাক মানুহে পানীৰে যাই থাকে, আধা কৰি আছে, ৰাস্তাটো বহুত বোকা। ৰাস্তাটো মানে চৰকাৰে দিলে ভাল হয়। ৰাস্তাটো মানুহ অহা যোৱা বৰ কষ্ট হয়। খেতি বাতি আছে, গৰু বাজুৰ আছে। হয় হয়, এতিয়াতো অলপমান খৰালিয়ে পইছে, বাৰিষা আৰু বেছি কষ্ট হয়। বাৰিষা দিনতে খল্লি মাহ দিনতে কঁকাল, আৰু বাৰিষাৰ দিন হবাই আছে, কিমান হ'ব। এই খৰালি কালতে ইমান বেয়া ৰাস্তা, আৰু বাৰিষা হবাই আছে, বাৰিষা হ'লে আগবল হয় ইটো ৰাস্তাত পানী। গতিকে চৰকাৰে যাতে ৰাস্তাটো কৰি দিয়ে। গাইছ এইবিলাক পানী গাইছ আপোনালোকেতো নিশ্চয় দেখিছে। ইয়াৰ দুখ জীৱনত কোনো কথাই নাই, এই ঘৰ মানুহ যেনেকৈ কথা আছে। ৰাস্তাটো যাতে হয়, হাত দি বহি আছে, কিবা ক'ব নেকি? কি ক'ম আৰু ৰাস্তা ঘাটটো নাই, আৰু বেমাৰে এতিয়া কহায়ো যাব পৰা নাই, এতিয়া বহি আছো। হয় হয়, কি কৰিম আৰু হয়নে ৰাস্তাটো যি পানী দিছি, পানীত দিন খোজ কাঢ়িব নোৱাৰো। তাকেতো ৰাস্তাটো হ'লে ভাল আছিল। ভাঙা ঘৰ আছে, ঘৰত কথা আছে জীৱন, কিবা কৰি এটা চৰকাৰী ঘৰ পালে ভাল। বহুত দুখত কথা আছে জীৱন ইয়াতে, তাতে কিবা কৰি শেষ হয়। ঘৰটো দেখাও বাপি গাইছ ইমান কষ্ট কৰি পানী তুলি আছে, অলপ পেলা আনকি হৈছে, সিটো চৰে উন্নত বহি আছে, সিটো নেখাবি। দুটো আছে দুটাৰ লগতে জীৱন কটাই থাকে, আৰু কহ ওলাই যাব নোৱাৰে, কষ্টত জীৱন কটাই আছে। এইটো জিতি হয়ে, এইটো মোৰ নিজৰ জেঠি হৈ দেচোন। অৰুণোদয় দিয়া নাই, খেতিয়কৰ পইচা দিয়া নাই, দালাল গিলা খাই। যাক দিবা লাগে তাক নিদিয়ে, যাক নিদিব লাগে হেৰিহে পাই, আমি নাপালা। গাইছ আজি ভ্লগটো এখানি আছিল। যদি চাই ভাল লাগিল, লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইবটো কৰিবলৈ নাপাহৰিব। অসম জিন্দাবাদ গাইছ।